হেল্ল' এভৰিৱান, দৈ চিৰা পিঠা পনা নহ'লে বিহু বিহু নালাগে হয়নে বাৰু? সেইকাৰণে ভাবিলোঁ দৈ চিৰাৰ পৰা আৰম্ভ কৰোঁ আৰু ক'ত গ'লোঁ কি কৰিলোঁ দেখাওঁ আহকচোন আপোনালোকক। ৰাতিপুৱাই শুই উঠি আহিলে এটা মোৰ পাৰ্চেল, আৰু পাৰ্চেল অহাৰ পিছতে তেওঁ এই বিহুৰ সময়টো যে ইমান কাম কৰি আছে দেখিছেনে। মই তেওঁক এখন ধুনীয়াকৈ গামোচা এখন দি সন্মান কৰিলোঁ। গিফ্টটো পাই বহুত ভাল লাগিল। বিহুৰ বতৰত আজি কি ক'ব, একদম ধন্যবাদ প্ৰীতিবা। তাৰপিছতে ওলাই গ'লোঁ মই আৰু মোৰ হাজবেণ্ড কলীয়া গোঁসাই থানলৈ বুলি। কলীয়া গোঁসাই থানত মোৰ লগতে হাজবেণ্ডৰো অকণমান আশীৰ্বাদ বিচাৰি আৰু লগতে সকলোৰ কাৰণে আশীষ ল'লোঁ, আৰু যাতে সকলোৰে ভালে কুশলে পাৰ হওক দিনবোৰ। সেই গতিকে তাতে চাকি এগছি ধুনীয়াকৈ জ্বলালোঁ। মনৰ আশা যাতে পূৰণ হওক, সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৰে যাতে ভালে কুশলে থাকক সেই গতি প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে দেওকো এখন গামোচা দি আশীৰ্বাদ ল'লোঁ, আৰু আমি শৰাই দিছিলোঁ। শৰাইভাগ লৈ পেলাই আকৌ বুলি ঘৰলৈ আহিলোঁ। দেখিছেনে, এয়া শৰাইভাগ লৈ পেলাই আকৌ সোমালোঁ এপাক একাডেমীখনলৈ বুলি, মোৰ মেকআপ একাডেমীখন, আৰু তাতে অকণমান এনেকৈ সেৱা কৰিলোঁ। গোটেই ধূপ দি পেলাই ওলাই গ'লোঁ। গোটেইখন গাঁও ঘূৰি গ'লোঁ অকণমান এপাক মামা মাহীহঁতৰ ঘৰলৈ বুলি। মামাহঁতক মামাৰ ছোৱালীকেইজনীক মামীহঁতক সৰু এটা উপহাৰ দিলোঁ, কাৰণ বিহু বুলি উপহাৰ দিলে মনটোও ভাল লাগে নহয়নে বাৰু? আৰু দেখিছেনে, এয়া বিহুটো নানাচিলে নহ'বই বিহুৰ দিনাখন, সেই বুলি বিহু এপাকো নাচি দিলোঁ। তাৰপিছতে গ'লোঁ মাহীহঁতৰ ঘৰলৈ বুলি। মাহীকো এটা সৰু উপহাৰ দিলোঁ। তাতে মা আৰু মাহী এনেকৈ দেখিছেনে, বায়েক ভনীয়েক দুইজনীয়ে মৰম এয়া। আৰু তাৰপিছতে তাৰ পৰা আহিলোঁ ঘৰলৈ বুলি, আৰু ঘৰত আহিয়েই সোমাওঁতেই এয়া হুঁচৰি আহি গ'ল সৰু আমাৰ মাইনা কেইজনী, আৰু লগতে ময়ো এপাক গান গাই দিলোঁ। এনেকৈ গানটো গাবলৈ নাজানো বাৰু দেই, তথাপিও এপাক গাই পেলাই ফূৰ্তিকে কৰিলোঁ। সৰুৰ কথা মনলৈ আহি গৈছিলে এনেকৈ, কাৰণ সৰুতে এনেকৈ হুঁচৰি গাই ঘূৰি ফুৰিছিলোঁ আমিও, যিহেতু সেইকাৰণে মনটোও নামানিলে সেইকাৰণে গান এটাকে গাই দিলোঁ। আৰু ইমান ধুনীয়াকৈ আশীৰ্বাদ দিলে দেখিছেনে। আৰু আশীৰ্বাদ দিয়াৰ পিছত ভাবিলোঁ তেওঁলোকক পানী অকণ দিওঁ, বিস্কুট কেইটামানো দিওঁ, কাৰণ দেৰি হৈ গৈছিলে যিহেতু 4-5টা মানে বাজি গ'ল। সেই গতিকে বিস্কুটো দিলোঁ, আৰু ইমান পটকৈ লৈছে নহয় তেওঁলোকৰ, সঁচাকৈ চাগে ভোক লাগি আছিলে। সঁচাকৈ দেখিও মোৰ ইমান বেয়া লাগিছিলে। আৰু দেখিছেনে, এয়া বহুত বেছি ভোক লাগিছিলে হেনো। আৰু এনেকৈ দিয়াৰ পিছতে গোটেইখিনি হোৱাৰ পিছত আকৌ সন্ধিয়া সময়ৰ পৰা আলহী আহিলে বিহুৰ দিনাখন ভালো লাগে হয়নে বাৰু? কাৰ ঘৰত এনেকৈ আলহী আহিছিলে আৰু কি খোৱালে আৰু ক'বচোন। আমিও এনেকৈ পিঠা পনা দি চিৰা দৈৰে তেওঁলোকক খুৱাই পেলাই সন্মান কৰিলোঁ, আৰু ৰাতি ভাত সাঁজ একেলগে খালোঁ। আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই।